নমস্কাৰ জনাইছোঁ সকলোকে। আজি বায়েহঁত আহিলে, মানুহজন গ'ল হাঁহ আনিবলৈ। মই এইফালে জুই ধৰি গৰম পানী পাতি দিলোঁ। গৰম পানী হৈ গ'লে, এতিয়া হাঁহ আহি পালে। ভিনদেউৱে হাঁহ মাৰিও হাঁহ কাটিলেই। ভিনদেউৱে হাঁহ কাটি থাকোঁতে মই মাংস বনাবলৈ কোমোৰা, আলু, পিঁয়াজ সকলোখিনি যোগাৰ কৰিয়ে ল'লোঁ মাংস বনাবলৈ। এইফালে ভিনদেউৰ মাংস কটা হৈ গ'ল। হোৱাৰ পিছত মই কেৰাহী এখন পাতি এতিয়া ধুনীয়াকৈ মই গৰম মছলাখিনি গৰম কৰি লৈছোঁ। অকণমান মিক্সিত দি দিম এতিয়া। এইখিনি মই পিচি ল'লোঁ। এতিয়া কেৰাহীত মই তেল গৰম কৰি লৈছোঁ, পিঁয়াজ দি দিছোঁ। মই পিছে বিলাহীও দি দিছোঁ। বিলাহী কোনে কোনে দিয়ে বাৰু হাঁহ মাংসত। এতিয়া মই ইয়াত হালধি, নিমখ গোটেইখিনি দি লৈছোঁ। বিলাহীখিনি সিজিবও লাগিব। নিমখ একেবাৰে দি দিছোঁ নিজৰ আন্দাজত। হাঁহ মাংস সকলোৱে বনাব জানে, হ'লেও মই অকণমান ভিডিঅ' কৰি থৈছিলোঁ, সেইকাৰণে দি দিলোঁ। ইয়াত মই ধনিয়া, তাৰপৰা জিৰা গুড়ি, মই অকণমান বেছি মছলা নিদিওঁ অৱশ্যে। মই আদা নহৰু দিমেই যিহেতু, তেজপাতো দি দিছিলোঁ। ৰেড চিলি অকণমান দিলোঁ। এতিয়া মাংসখিনি মই তেলত ধুনীয়াকৈ ভাজি লৈছোঁ। এইখিনি অকণমান দেৰিকৈ মই ভাজি থাকিম মাংসখিনি। এয়া দেখিছে তেল ওলাইছে মাংসৰ পৰা। এতিয়া মাংসখিনি আধা সিজা হোৱাৰ পিছত মই ধুনীয়াকৈ কাটি থোৱা কোমোৰাখিনিও দি দিলোঁ। কোমোৰাখিনিও সিজি ল'লে অলপ, তাৰপিছত মই আকৌ আদা নহৰু অলপো দি দিলোঁ। ইয়াত তেল ওলালেই দেখিছে মাংসৰ পৰা আকৌ। এতিয়া মই গৰম পানী কৰি থৈছিলোঁ, সেই গৰম পানীখিনিও দি দিলোঁ। এতিয়া এইখিনি উতলিব দিম। এইফালে মাংস উতলি থাকোঁতে মই আটা উলিয়াই লৈছোঁ। আটাখিনি এতিয়া মঠি লওঁ। ভিনদেউৱে ক'লে মই ৰুটি খাম বুলি, সেইকাৰণে মই আটা মঠি ল'লোঁ। এতিয়া আটা মঠা হৈ গ'লে। এইফালে মাংস উতলি আছিলে, দেখিছে কি ধুনীয়াকৈ উতলি আছে পূৰা। আমাৰ ঘৰত কিন্তু হাঁহ মাংস খাই সকলোৱে ভাল পায়। মই এইখিনি গৰম মছলাখিনি অকণমান দি দিছোঁ ওপৰতে, আৰু গোন্ধটোও ভাল লাগে, খায়ো ভাল লাগে আচলতে। মই এতিয়া হাঁহ মাংস হৈ গ'লে ভাত বাঢ়ি দিলোঁ সকলোলৈ। ভিনদেউৱে ৰুটি খাবৰ কাৰণে ভিনদেউক ৰুটি বনাই দিলোঁ। মানুহজনে ভিডিঅ' কৰিব নিদিয়ে, তেওঁ বেয়া পায় হেনো। এইফালে বেটিহঁতে খাই আছে, এইফালে ভিনদেউহঁতে খাই জোকাই আছে। মোৰ আজি মিনি ব্লগটো ইমানেই আছিলে। ময়ো ভাত খাওঁ এতিয়া। বাই, শুভ ৰাতি।